নমস্কাৰ। জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আয়োজন কৰা অসমৰ নিৰ্দিষ্ট সংস্কৃতি সমতা আৰু বিনিময় অভিযানলৈ সকলোকে পবিত্ৰ ক্ষণত মিচিং জনগোষ্ঠী ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ লগতে ঝুমুৰ নৃত্য পৰিৱেশন কৰিবলৈ সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে আমাৰ অসমখনত বহু জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ মিলনৰ ভূমি আৰু তাৰে ভিতৰত এটা জনগোষ্ঠী হ'ল চাহ জনগোষ্ঠী। এই চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া আৰু তেওঁলোকৰ অন্যতম নৃত্য হৈছে ঝুমুৰ নৃত্য। এই ঝুমুৰ নৃত্য চাহ জনগোষ্ঠীসকলে বছৰৰ ভাদ মাহৰ শুক্লা একাদশী তিথিত উৰে নিশা ঢোল মাদল ধমচা আদিৰ তালে তালে ঝুমুৰ নৃত্য গীত কৰি উৰে নিশা পাৰ কৰে। আমি মিচিং জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে এই ঝুমুৰ নৃত্য আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ গৈ আছোঁ। আহকচোন আমি সকলোৱে একেলগে উপভোগ কৰোঁ। ধন্যবাদ।
Brindavan,
ঝুমুৰ নৃত্যটি পৰিৱেশন কৰিলে বিভিন্ন জিলাৰ পৰা অহা মিচিং জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে মাত্ৰ